Good morning everyone and welcome back to my channel. এটা নতুন ব্লগলৈ আপোনাক সকলোকে মই স্বাগতম জনাই। ৰুমটো দেখি গম পাইছে মই এটা কিচেনত আছো আৰু কিচেনত মই আসলে আপোনালোকে জানে কিবা এটা মানে বেলেগ ধৰণৰ বনালে মই আপোনাক দেখুৱাম। সো এতিয়া আসলে বনাব লৈছো মই মুং ডালৰ চিলা। মুং ডালটো যে গোটা মগুটো দি আসলে এটা হেৰি বনাও বুলি ভাবিছো। চিলা বুলি কয় আসলে এটো। তাকে এইখিনি লৈ লৈছো এতিয়া গোটা মগু তাৰপিছতে নহৰু আৰু কি কয় এটো আদা আৰু লগতে জলকীয়া দি দিম। এতিয়া এইখিনি ইয়াতে মিক্সিত মাৰি লওঁ। তাৰপিছতে কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। আচলতে এইটো মুং ডালৰ চিলা বুলিয়ে কয় আচলতে। চাওঁচোন ট্ৰাই কৰি চাওঁ, যদি ভাল হয় আপোনালোকক দেখুৱাম মই ইয়াতে দেই, আপোনালোকে চাই থাকক। এইখিনি মিক্সিত এতিয়া মাৰি ল'লোঁ, মিক্সিত মানে পিচি ল'লোঁ। এতিয়া মই ইয়াতে পেন এখনত এইটো বনাম। এতিয়া আপোনালোকে চাই থাকক এনেকৈ বনাওঁ। ইয়াত খালি মই নিমখ দিবলৈ পাহৰিছিলোঁ, চ' এতিয়া নিমখ অলপ দি লৈছোঁ, বেছি নাই দিয়া, অলপে দিছোঁ। ইয়াত এতিয়া মই পূৰা তেল ৰিফাইণ্ড অইল দি ল'লোঁ। আচলতে ঘি দিব লাগে, মোৰ কিন্তু ঘি নাই, সেইকাৰণে মই ৰিফাইণ্ড অইলে দিছোঁ। ৰিফাইণ্ড অইলটো ইমান হেল্ডি নহয়, একচুৱেলি ঘিয়ে দিব লাগে। এখন এতিয়া টাৱাত এনেকৈ দি এনেকৈ মেলি দিছোঁ। এতিয়া ঢাকনখন দি দিলোঁ। যিহেতু এটা ছাইড সিজি গ'ল, এতিয়া মানে এনেকৈ লুটুৱাই দিলোঁ। যেতিয়া এইটো ছাইডো আকৌ ভালকৈ সিজি যাব তেতিয়া আকৌ এবাৰ লুটুৱাই দিম, তেতিয়া তাৰপিছত আমাৰ এইখন ৰেডি হৈ যাব। এয়া মোৰ এতিয়া মুং ডালৰ চিলা ৰেডি হৈ গ'ল মোৰ ব্ৰেকফাষ্ট। মই তাকে খাই লওঁ। সঁচাকৈ বহুত টেষ্টি হৈছে দেই, আপোনালোকে বনাই খাব। কিন্তু মই আজি ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ, ভাল হয় নে নহয় মই গম নাপাইছিলোঁ, কিন্তু সঁচাকৈ ভাল হৈছে খাবলৈ। আৰু এইটো আচলতে হেল্ডিও হয়। সদায় সদায়তো ৰুটি খাবলৈ মন নাযায়, হয় নাই কওকচোন। এনেকৈ কেতিয়াবা খাব পাৰি, মানে আপোনালোকে বনাই চাব। মই আচলতে সেইকাৰণে ভিডিঅ'টো কৰি থৈছিলোঁ, যদি বোলো ভাল হয় আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মই আচলতে ক'ৰবাত পাইছিলোঁ, এই কেতিয়াবা ইনষ্টাগ্ৰাম বা ফেচবুক কিবাকিবি স্ক্ৰল কৰি থাকোঁতে মানে ৰেচিপিটো পালোঁ। মই বোলো বনাই চাম, যদি ভাল হয় আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম। চব ভাল হ'ল, সেইকাৰণে বনাই খালোঁ। এতিয়া ভাল লাগিছে খাই। সদায় বেলেগ বেলেগ ট্ৰাই কৰিবলৈ মন যায়, আৰু ইজি হ'ব লাগে, হয় নাই কওকচোন। মোৰ কাৰণেতো সেইটোৱে হ'ব লাগে, অলপ ইজিও হ'ব লাগে, খাবলৈ টেষ্টিও হ'ব লাগে, মানে 5-10 মিনিটতে বনাব পৰা হ'ব লাগে। এইটোতো 5-10 মিনিট লাগিছে খুব বেছিতো টাইম লগাই নাই, হয় নাই। তাকে মই খাই লওঁ এইখিনি, আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম আপোনালোকক। ভিডিঅ'টো একদম শেষলৈকে চাব দেই, তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। A few moments later. টেন নিষ্টা আহি গ'ল। খোলা, আনপেক কৰা। কেনেকুৱা লাগিছে ক'বা। নিষ্ঠাৰ এটা মানে কুৰ্তা ছেট অৰ্ডাৰ দিছিলোঁ, আজি আহিলে। তাক দেখুৱাইছোঁ। আৰু তাই আজিলৈকে পিন্ধা নাই কুৰ্তা ছেট। হা, ৰেড কালাৰ নহয়, এইটো পিংক কালাৰ হয়, ৰাণী পিংক হয়। খোলা চাওঁ কেনেকুৱা, পিন্ধি চাবা দেই, ট্ৰাই কৰি চাবা। তাই ফাৰ্ষ্ট আজি কি কয় এনেকুৱা কুৰ্তা ছেট কিনিছে, তাকে আপোনালোককো বোলো দেখুৱাওঁ। তাইক পিন্ধিলে কেনেকুৱা লাগে জনাব দেই। তাই পিন্ধি দেখাব এতিয়া। কেঁচা এইবাৰ প্ৰথম পিন্ধিবা, হয় নাই। আমি আজিলৈকে মানে কুৰ্তা আৰু হেৰি পিন্ধা নাই ন, বুজিছা জানো। তাইক দেখুৱাই লৈছোঁ, অৰ্ডাৰ দিওঁতে একচুৱেলি তাইক দেখুৱাই লৈছিলোঁ, এইটো লাগিবনে সেইটো লাগিবনে। তাই ক'লে এইটো লাগিব। চ' চাওঁচোন পিন্ধিলে কেনেকুৱা লাগে, আপোনালোকেও ক'ব কেনেকুৱা লাগিছে তাইক পিন্ধিলে। এখন দুপাট্টা অকণ দূৰলৈ যোৱা। অডিয়েঞ্চ কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। নিষ্ঠাক আজি প্ৰথম এনেকৈ শ্বাৰা ড্ৰেছ এটা পিন্ধিছে। এইটো স্পেচিয়েলি ফৰ পূজাৰ কাৰণে একচুৱেলি তাইক মানে দিছোঁ। এইটো কেনেকুৱা লাগিছে জনাব দেই। চাওঁ ধুনীয়াকৈ একদম হেৰি কৰি দিয়া, টাৰ্ণ কৰা, আকৌ ধুনীয়াকৈ টাৰ্ণ কৰা। অঁ, পিছফালে টেগটো লাগি আছে। চাওঁ ভাল লাগিছে নে তোমাৰ? ভাল লাগিছে। এইটো পূজাত পিন্ধিবা। দিছ ইজ ফৰ ইয়ৰ পূজা ড্ৰেছ। নিষ্ঠা পূজা ড্ৰেছ আহি গ'ল। ভাল লাগিছেনে? কমফৰ্টেবল লাগিছেনে? হা, কি খোজতি? ভাল লাগিছেনে? ধুনীয়াকৈ ঘূৰি দিয়াচোন, ধুনীয়াকৈ ঘূৰি দিয়া, ধুনীয়াকৈ ঘূৰি। হেয়াৰ ষ্টাইলটো আৰু ধুনীয়া কৰিব লাগিব, এনেই জাষ্ট এতিয়া ট্ৰায়েল হেয়াৰ। এইটো
শাৰাৰা ড্ৰেছ এয়া চাওক ডুগুৱে ড্ৰয়িঙৰ জৰিয়তে নিজৰ কথাবিলাক মানে ভাৱবিলাক প্ৰকাশ কৰিছে এয়া আঁকিছে তাৰ দেউতাকক আৰু এয়া সি সৰুটো দেউতাকক ক্ৰছ মাৰ্ক দিছে কাৰণ দেউতাকে কিবা এটা কথাত তাৰ বেয়া লাগিলে সেইকাৰণে সি দেউতাকক ক্ৰছ মাৰ্ক দিছে আৰু মোকো আঁকি লৈছে এখন পিকচাৰত মোকো ক্ৰছ মাৰ্ক দিছে ময়ো কিবা এটা ক'লোঁ তাক চাগে সি বেয়া পালে সেইটো কাৰণে ক্ৰছ মাৰ্ক দিছে চাওক বেয়া পোৱা মানে সি ক্ৰছ মাৰ্ক দি দিছে মোকো বেয়া পাইছা নেকি মোকো ৰং দি দিছা যে হে মই কি কৰিলোঁ মই ৰেকৰ্ডিং কৰিব পৰা নাই অঁ সেইকাৰণে 2 hours later. কি মোবাইলটো লৈ আহিছা কেলে কি কৰি আছা হাই আমি চানডে কাৰণে অকণমান ওলাই আহিছোঁ কামত ওলাই আহিছোঁ আচলতে Itu 70% dikasih. Itu 700 dikasih. 70% bisa sebab. Wow. Itu kulai. Maka semua itu pernah nih pagi sih. আজি ডুগু চিলাই কাটিব লাগিব দেই নাকান্দিবা দেই ডুগু কান্দিবা নি আজি তোমাৰ চিলাইটো কাটিব লাগিব নহয় নাকান্দিবা দেই আমি cuma kali stop sedang kan lagi no Iman University আমি ইয়াত গৈছিলোঁ পাৰ্কলৈ গৈছিলোঁ হয় নাই ভঙা আছে ভঙা আছে তাৰ লগত কিয় গৈছিলোঁ এইখন চোৱা ফুটব্ৰিজ কেনেকৈ যাব ইমান গৰম দিছে এই কিবা গছ পৰিলে চা ভাল মানে কি গাড়ীৰ ওপৰত নপৰিলে ডুগু চিলাইটো কাটিলে আজিৰ পৰা ফ্ৰী আৰু ডুগু পিছফালে দেখাই দিয়া ডুগু চাওঁ এনেকৈ চিলনিটো কাটিলোঁ চাওঁ পিছফালে ঘূৰি দিয়া অঁ দেখিছা চাওঁ এই ওচৰলৈ আহা অঁ লাইটটো গুচি গ'ল এয়া চোৱা এইফালে অঁ এইটো চাওক আৰু এক্সট্ৰা তাৰ চিলনিটো কাটি দিলে আজিৰ পৰা ফ্ৰী আৰু সি ন আমি আচলতে ওলাই আহিছিলোঁ ইয়াৰ হেৰি কি কয় চিলনি কাটিবলৈ বুলি কিন্তু মানে ইয়াত আহোঁতে নকৰিবা হস্পিটেলত আহোঁতে ৰাতিয়ে হৈ গ'ল মানে আচলতে কি হ'ল ধাবালৈও যাব লগা হ'ল যিহেতু মোৰ হাজবেণ্ডৰ ধাবা এখন আছে আপোনালোকে জানে নাজানো ধাবা এখন আছে তালৈও যাব লগা হ'ল কাম এটাত আৰু এইফালে হাজবেণ্ডৰ মানে ঘৰলৈ নিজৰ ঘৰলৈ আচলতে তালৈও গ'লোঁ মোৰ হাজবেণ্ডৰ ঘৰলৈ গ'লোঁ আচলতে তাতো তেওঁৰ মাকৰ মানে মোৰ শাহুৰ গা ভাল নাই দাঁত সৰাইছিলে চ' দাঁতৰ খুব তেজ ওলাইছিলে সেইটো কাৰণে খবৰ এটা কৰি আহিলোঁ তাতে অকণমান দেৰি হৈ গ'ল এতিয়া দুগুৰ কাটি দিলোঁ ন হয় নাই আৰু অলপ বজাৰো কৰিবলৈ আছে কৰি লওঁগৈ তাৰপিছতে ঘৰলৈ যাম আৰু আজি যিহেতু মহালয়া সেইটো কাৰণেও অলপ নিয়ম চিয়ম কৰিবলৈ আছে সৰুকৈ আজি যিহেতু মহালয়া সেইকাৰণে আগফালে আৰু পিছফালে এনেকৈ চাকি আগবঢ়াইছোঁ কাৰণ সৰুৰ পৰা দেখি আহিছোঁ মাহঁতকো দিয়া নিয়মটো দেখি আহিছোঁ সেইকাৰণে মানে জনা নজনাকৈ নিয়মটো কৰোঁ আৰু
ইমান ভালদৰে নাজানো কিন্তু এটা কাম মই সদায় কৰোঁ সেয়া হ'ল আচলতে যিকোনো দুখীয়া মানুহক মানে এনেকৈ মাতি এসাঁজ খুৱাবলৈ চেষ্টা কৰোঁ যদি সহজ সুবিধা মিলে এয়া আজিও তেনেকৈ মই আচলতে এনেকৈ এসাঁজ ভাত খুৱাইছোঁ মানুহ এহালক আচলতে অলপ দুখীয়া মানুহকে খুৱাওঁ মানে যিয়ে বহুত কষ্ট কৰি মানে ধৰক ঘৰখন চলায় আৰু এনেকৈ কৰিলে আচলতে মৃতকৰ আশীৰ্বাদ পোৱা যেন লাগে আৰু আজিৰ দিনটোত তাকে মনটো ভাল লাগে তেনেকৈ কৰিলে আচলতে আৰু এতিয়া মই শেষৰ সেৱাটো লৈছোঁ তাকে আৰুনো কি ক'ম যদি ব্লগটো ভাল পালে প্লিজ লাইক এটা দিব আৰু কমেণ্ট কৰিব দেই আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আছে যিয়ে মোৰ এই গোটেই ব্লগটো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব তেতিয়াহ'লে আজিলৈ আহিছোঁ নেক্সট ব্লগলৈ ৱেইট কৰি থাকিব নেক্সট ব্লগটো অতি সোনকালে মই দি আছোঁ বাৰু তেতিয়াহ'লে বাই বাই